অবিশ্বাস্য যদিও সত্য, হাতত এনেদৰে লাগি ধৰিছে এখন কাঁহৰ কাঁহী। সকলোবোৰ জানিবলৈ বলক ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোৱা হওক। আজিৰ ভিডিঅ'টো সম্পূৰ্ণ ব্যতিক্ৰম ধৰণৰ। হেল্ল' দোস্ত, ৱেলকাম টু মাই নিউ ভিডিঅ'। বৰ্তমান মই গৈ আছোঁ নামনি অসমৰ এজন জনপ্ৰিয় অজাৰ ঘৰলৈ, বিশেষকৈ নলবাৰী অঞ্চলৰ প্ৰত্যেকৰে চিৰপৰিচিত তেখেত। মানুহৰ জীৱনত আত্মসন্তুষ্টিয়ে মেইন। যিসকলে মোৰ ভিডিঅ' চাইছে তেওঁলোকে হয়তো জানে যে প্ৰায় এমাহ আগতে মোক কুকুৰে বেয়াকৈ কামুৰিছিলে। ইতিমধ্যে 10টা ভেকচিনো মোৰ লোৱা হৈ গৈছে। কিন্তু সকলোৱে কৈছে যে কুকুৰে কামোৰাৰ বেজী লোৱাৰ উপৰিও গাঁৱলীয়া দৰৱ খোৱাটো বহুতেই জৰুৰী হয়। কথাতে কয় নহয়, বিশ্বাসে মিলয় হৰি। সকলোৰে কথা সাৰোগত কৰি মই আহিছোঁ নলবাৰী জিলাৰ গোব্ৰাদল গাঁৱলৈ। আমি এতিয়া বৰমা পাই গ'লোঁ আৰু এইখন ব্ৰিজৰ তলেৰে যিটো ৰাস্তা চিধা কৈঠালকুছিটো লিংক ৰোড আছে, সেইটো ৰোডেদি যাম আমি গোব্ৰাদললৈ। আৰু আমি এনেকৈ গোব্ৰাদল যোৱা ৰাস্তা যিটো কৈঠালকুছি ওলাব পাৰি বৰমাৰ পৰা, সেইটোৰে এনেকৈ গাড়ীখন সোমাই দিলোঁ। এতিয়া গৈ আছোঁ। এয়া হৈছে কুকুৰে কামোৰাৰ ঔষধ দিয়া খ্যাত পিঠ ওজাৰ ঘৰ। বৰ্তমান মই তেখেতৰ ঘৰত উপস্থিত। আজিকালি বিজ্ঞানৰ যুগত মানুহে বেজ, কবিৰাজ, ওজাক বিশ্বাস নকৰে যদিও একাংশই কিন্তু এতিয়াও বিশ্বাস কৰি আহিছে। কিয়নো এটা সময়ত যেতিয়া কুকুৰ, মেকুৰী, সাপ আদিয়ে কামুৰিলে ভেকচিন বা বেজীৰ আৱিষ্কাৰ হোৱা নাছিল, তেতিয়া কিন্তু মানুহে বেজ, কবিৰাজ, ওজাৰেই কাষ চাপিছিল। এয়া হৈছে এসপ্তাহ আগৰ দৃশ্য। কেনেকৈ মোৰ গাত কাঁহীখন লাগি ধৰিছে দেখিছেনে? মোৰ গাত লাগি থকা কাঁহীখন তেখেতে কেনেকৈ এৰুৱাইছে দেখিছেনে? প্ৰথমতে মানুহে কোৱা কথাবিলাক বিশ্বাস কৰিবলৈ টান লাগিছিল যদিও আজি যেতিয়া নিজ চকুৰে সকলোবিলাক দেখিলোঁ আৰু বিশ্বাস কৰিবলৈ বাধ্য হ'লোঁ। যদিও অবিশ্বাস্য কিন্তু সত্য হয়। আৰু তেখেতে কৈছে যে অকণমান বীজাণু মোৰ দেহত এতিয়াও আছে, সেইকাৰণে 2 পালি ঔষধ দিলে খাবলৈ, কলেৰে খাব দিছে আৰু কেনেকৈ খাব লাগে সকলোবোৰ ভালদৰে বুজাই দিছে তেখেতে। আৰু এসপ্তাহৰ কাৰণেই দিছে এই ঔষধ 2 পালি। এসপ্তাহ পিছত আকৌ চেক কৰিব। এতিয়া মোৰ লগত আছে কুকুৰে কামোৰে খ্যাত পিঠ ওজাৰ পুত্ৰ। এটা সময়ত পিঠ ওজা ওৰফে পিঠুৰাম বৰ্মনে মানুহক কুকুৰে কামোৰাৰ ঔষধ দি খ্যাত হৈছিল। কুকুৰে কামোৰা খ্যাত পিঠু ওজাৰ মৃত্যুৰ পিছত তেখেতৰ পুত্ৰই বৰ্তমানেও মানুহক কুকুৰে কামোৰাৰ ঔষধ দি আছে। সকলোবিলাক জানো আহক তেখেতৰ মুখেৰে। নমস্কাৰ খুৰা, আপোনাৰ নামটো জনাব। মোৰ নাম শ্ৰী কেশৱ চন্দ্ৰ বৰ্মন, গাঁও গোব্ৰাদল। হয়। আপুনি কিমান দিনৰ পৰা চিকিৎসা কৰি আছে? মোৰ এই চিকিৎসাটো কৰিবৰ প্ৰায় 30 বছৰ হৈ গ'ল। তান্ত্ৰিক চিকিৎসা। আচ্ছা। কবিৰাজীও থাকে দুটাই মানে যোগ আৰু সাধনা দুটাই প্লাছ হৈ আছে। এইটো আপুনি কাৰোবাৰ পৰা শিকিছিলে নে বংশগতভাৱে? এইটো মোৰ আগতে দেউতাই আছিল। আচ্ছা আচ্ছা। দেউতাৰ পৰা মই আপুনি লৈছে? দেউতা এটা নাই, মৃত হৈছে। আচ্ছা। গতিকে দেউতাৰ পৰা মই লৈছোঁ আৰু মই চিকিৎসাটো চলাবৰ প্ৰায় 30 বছৰ হ'ল। আপোনাৰ 30 বছৰ হ'ল। আৰু এয়া হৈছে আজিৰ দৃশ্য। কিয়নো মই এসপ্তাহ আগতে ঔষধ খালোঁ, এতিয়া তেখেতে চেক কৰিব যে মোৰ দেহত বীজাণু আছে নে নাই। সেইকাৰণে গোটেই প্ৰক্ৰিয়াবিলাক আৰম্ভ কৰিছে। চাওক, আজি দেখিলে সিদিনাখনে মোৰ কাঁহী লাগি গৈছিলে, কিন্তু আজি কাঁহী লাগি যোৱা নাই। মানে সিদিনাখনে অকণমান হ'লেও মোৰ গাত বীজাণু আছিলে, সেইকাৰণে মোৰ গাত কাঁহী লাগি গৈছিলে। কিন্তু আজি যিহেতু মোৰ গাত অকণমানো বীজাণু নাই বুলি তেখেতে নিশ্চিন্ত বুলি কৈছে, আৰু সেইকাৰণে চাওক আজি মোৰ কাঁহী লগা নাই। আৰু আপোনালোকক মই লাইভ দেখাই দিলোঁ। দেউতা আছিল শিক্ষাগুৰু, মোৰ দেউতাৰ পৰা মই কামটো শিকি লৈছোঁ। এই কামটো এতিয়া ৰাইজে কি ভালে বেছি বেয়া বেছি মই নাজানো, গতিকে ঈশ্বৰৰ আশীৰ্বাদত ধৰক ডেইলি আমাৰ 80, 90, 100 কৰি
পেচেণ্ট আমি পাওঁ আৰু এই কুকুৰ কুঞ্জলতা এইবিলাকৰ বাদেও আমাৰ আৰু চিকিৎসা আছে বেলেগ যেনে সৰ্প দংশন কৰা যে দেওভূতৰ বিষৰ এইবিলাক চিকিৎসা আমি কৰি থাকোঁ ৰাইজৰ এতিয়া উপকাৰে কৰিছোঁ না কি কৰিছোঁ সেইটো আৰু একমাত্ৰ মালিকৰ ওপৰত নিৰ্ভৰ গতিকে ৰাইজে দুখো আহে ভাল পাবলৈ কিন্তু আজিলৈকে এই 30 বছৰ কৰি যিমানবিলাক মই চিৰিয়াছ কেছ হওক হেৰি হওক যিমানবিলাক মোৰ হাতত পৰছি এতিয়ালৈকে বেয়া ৰিজাল্ট অহা নাই কেতিয়া কামুৰিছিল আপোনাক 1994 চনত এখেতৰ মেডিচিন খাইছে মানে বিশ্বাস কৰে আৰু ঠিক আছে দিয়ক ধন্যবাদ সহ লোক উপকৃত হৈছে বিশেষকৈ এই নলবাৰী অঞ্চলৰ অকল নলবাৰী বুলি নহয় হয় প্ৰায় অসম বুলি ক'লেও ভুল নহ'ব আচ্ছা বহুত আছে বহুত নিৰ্ভৰ শ্বিলং আপোনাৰ এইবাৰ দক্ষিণ পাৰৰ আছে আমাৰ ভূটানৰ পৰা এইভাগে পশ্চিমে অসম বাহিৰ আছে গোটেইবিলাকে মানুহ আহে আপোনাৰ তাতে যদি আপোনাৰ গাত বীজাণু থাকে তেতিয়াহ'লে গাড়ীখন লাগি যাব আৰু যদি বীজাণু নাথাকে তেতিয়াহ'লে গাড়ীখন আপোনাৰ গাত লাগি নধৰে এইফালে মানে বহুত মানুহ আহিছে কুকুৰে কামোৰা চিকিৎসা কৰিবলৈ এইগৰাকী খুৰীয়েতো ক'লে আপোনাক তেখেতে 1994 চনতো আহিছিলে কুকুৰে কামোৰা চিকিৎসা কৰি ভাল পাইছে আহি আছে বিশ্বাস আছে বহুত মানুহ আহিছে বহুত প্ৰামাণিক দৰৱ হয় সুদীৰ্ঘ 30 বছৰ ধৰি কুকুৰে কামোৰাৰ ঔষধ দি আহিছে তেখেতে ইতিমধ্যে তেখেতে জনালে যে সহ লোক ইয়াৰ দ্বাৰা উপকৃতও হৈছে পিঠু ওজা বুলি ক'লে গোবৰাডালৰ লগতে নলবাৰী অঞ্চলৰ মানুহে সকলোৱে জানে আৰু লগতে তেখেতক বহুত মানি আহিছে বিশ্বাস কৰি আহিছে এতিয়া আহিলোঁ তেখেতৰ ঘৰৰ পৰা বহুত নামজাত হয় নেকি ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব neirik nabanita ব্লগছ বুলি আছে ইউটিউবত আছে neirik nabanita ব্লগছ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এখেত খুৰীও আহিছিলে মানে চিকিৎসাৰ কাৰণে ধৰিলে নে আপোনাক নাই ধৰা নাই আজি খুৰীক ধৰা নাই মানিলে ধান নামানিলে পতন এয়া সকলো নিজৰ নিজৰ কথা ইতিমধ্যে বহু লোক তেখেতৰ দ্বাৰা উপকৃত হৈছে এয়া হৈছে প্ৰচলিত জনবিশ্বাস আৰু আস্থাৰ কথা ইয়াত যাতে কোনোৱে বেয়া মন্তব্য বা বিৰূপ মন্তব্য নকৰিব বুলিয়ে আশা ৰাখিলোঁ এতিয়া ঘৰমুখী যাত্ৰা লৈছোঁ যদি ভিডিঅ'টোৰ জৰিয়তে কোনোবা উপকৃত হ'ব বুলি ভাবে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে আৰু কিবা জানিবলগীয়া থাকিলে সকলোখিনি ডিছক্ৰিপশ্যনত দিয়া হৈছে